অন্যান্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি যাম আমি কৃষ্ণচূড়া উদ্যান চাবলৈ আৰু কৃষ্ণচূড়া উদ্যান তিতাবৰত ঢলি পলম নকৰি ভিডিঅ'টো ইয়াত উদ্যান খোলাৰ সময় দি থোৱা আছে আৰু ইয়াত কৃপণ গৃহ আৰু ইয়াত মানে আপোনালোকে টিকট কাটিব লাগে আৰু সোমাই গৈ আছোঁ আৰু দেখিছেনে একদম পূৰা গছ ইমান ধুনীয়া লাগিছে ইমান গোটেইখিনি গছেই গছ আৰু ইয়াতে এটা ফাউণ্টেইন আছিলে কিন্তু ফাউণ্টেইনটো বেয়া হৈ থাকিলে বৰষুণত তিতা আকৌ শুকাই গ'লে হেৰি হৈ যায় এইটো কাইটটো আছে এইটো এইটো দিগদাৰ হেৰি হৈ যায় বৰ ধুনীয়াকৈ হৈছে এই বস্তুটো কাটিলে হেৰিত দিয়ে যে ইয়াত আকৌ জাতটো বৰ ধুনীয়াকৈ আৰু ইয়াত দেখিছেনে জোনলা কোনো পঢ়া নাইকিয়া মই জোনলা অকণমান জুলি লওঁ দেই মই এতিয়া পূৰা জোনলা জোলাত লাগিছোঁ ভৰিটো ফিট কৰি দিব লাগে কি বুলি নকওঁ আৰু আপুনি বহিবলৈ জেগা আছে মা আৰু পাপা বহি আছে আৰু দেখিছেনে এই ওপৰে উঠি পিনি মই আপোনালোকক দেখুৱাই দিছোঁ আৰু ওপৰত এনেকৈ ভেটি এটা আছে সেইটো ওপৰত উঠি পিনি আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ দুটা আছে ৱাটাৰফলটোত ভেকুলী দুটাহে আছে সেইপিনেহে বেছি ধুনীয়া ন মই অকলেহে আহিছোঁ মাহঁত আহিছে বাৰু মোৰ লগত খেলিবলৈ আকৌ কোনো নাই নহয় আকৌ এতিয়া আৰু এই গছ গছবিলাকো দেখিছে ইমান পিন্ধে তাৰ আৰু এইটো চবচোন ছাতি নিচিনাকৈ ইমান ধুনীয়াকৈ কাটি থোৱা আছে গছজোপা ছাতি ষ্টাইলত কাটি থোৱা আছে আৰু এইটো চাওকচোন এটা পুখুৰী আছে তাত আৰু এখন দলং দেখিছেনে পুখুৰী আৰু এইপিনে ষ্টেপো আছিলে পুখুৰীত এই তললৈ যাব পৰা আৰু এইখন দেখিছেনে দলংখন মই এতিয়াহে মন কৰিছোঁ আৰু এইপিনে এখন সৰু দলঙো আছিলে কৃষ্ণচূড়া পাৰ্কখন আচলতে বহুত ডাঙৰ হয় বহুত ডাঙৰ মানে বহুত জেগা আছে লগত ইমান ডাঙৰ টিভিও চলিব যদিহে আপুনি হেৰি কৰে আৰু চাওকচোন এই দেখিছেনে সেইকেইটা ষ্টেপ মোৰ মনেই কৰা নাছিলে আচলতে প্ৰথমতে আৰু এই গছকেইজোপা চাওকচোন একদম ইমান ভাল লাগিছে পিছত আকৌ নাও নিচিনা কি ধুনীয়া বহিবলৈ জেগা আছে কিন্তু হেলাই ধৰি গৈছে আৰু অলপমান
আৰু এইকেইটা ষ্টেপকেইটা কিন্তু মই তললৈ নাযাওঁ দেই, মোৰ ভয় লাগে। এজোপা কি কৰিব আপোনালোকে জানেনে? জানে যদি মোক কমেণ্ট বক্সত জনাবচোন দেই। আৰু এই গছজোপা চাওকচোন, ইমান ভাল লাগিছে, ইমান ধুনীয়াকৈ তথ্য আছে গছজোপা।